গাইজ আপোনালোকৰ সেইফালে এপ্ৰিল ফুল ফুলিলে নে? আমাৰ ইয়াত চাওক, মই যিমান দূৰ জানো এইটোকে কয় নেকি এপ্ৰিল ফুল। আপোনালোকে মানুহক মিছা কথা কয়নে 1 এপ্ৰিলৰ দিনাখন? এয়া চাওক, এপ্ৰিল ফুল ফুলি গ'ল। আজি ভাবিছোঁ ঘৰত ইফতাৰ খানা বনাওঁ। বা এজনীক মাতিবলৈ যাওঁ, ওলাই গৈছোঁ, তেওঁক দাৱাত দি থৈ আহোঁগৈ। বুটখিনি বনাই লওঁ। এয়া বুট তিয়াই থৈছিলোঁ ৰাতিয়ে, এতিয়া এইখিনি বনাই লওঁ প্ৰথমতে, তাৰপাছত এইবিলাক বনাম, আপোনালোকক দেখুৱাম। এইফালে তিয়াই থৈছিলোঁ মচুৰ দালি, আৰু এয়া এতিয়া মই এইখিনি পিহি ল'ম, তাৰপাছত ইয়াৰ পকৰি বনাম। শুয়ে থাকিবা নেকি আজি? যোৱা, বজাৰখিনি কৰি আনা, আজি ইফতাৰ দিম বুলি ভাবিছোঁ নাই। যোৱা, উঠা। বৰষুণ দি আছে আজি, বতৰটো বেয়া, একদম বৰষুণে পেলাই আছে। উঠা 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 উঠা, পানী গৰম, গা ধুই পেলাইহে যাবা মানে তুমি এতিয়া? হা, আসসালামু আলাইকুম গাইজ। গাটো ইমান ভাল পোৱা নাই এখেতে, মাতটো ভাঙি আছে। বাট আগতকৈ অলপ বহুতেই ভাল পাইছোঁ, আৱাজটো এতিয়া ওলাইছে, কিন্তু আপোনালোকে দোৱা কৰিব। কেনেকৈ শুই আছে চাওক গাইজ, এই ইমান দেৰিলৈকে শুই থাকিলে মই বাৰু ইফতাৰৰ বস্তুখিনি কি যোগাৰ কৰিম? যিখিনি আছে সেইখিনিকে দি দিম আৰু দেই। কিন্তু এটা কথা নহয়, আজি বতৰটো চাওক গাইজ, একদম টোপনি মাৰি থকা বতৰ। সেইকাৰণে শুয়ে থাকিবা আজি। আজি যে ইফতাৰ দিব লাগিব কৈছোঁ নাই? উঠিম এতিয়া, অলপ পিছত গাটো ধুই পেলাই মই বস্তুবিলাক বজাৰ কৰি দিম। নহয়, অলৰেডি গোটেইখিনি যোগাৰ হৈ আছে, খালি মাংস আনিব লাগে, পোলাও বনাম যিহেতুকে। এতিয়া মাংসখিনি আনি দিলে মই সোনকালে পোলাওখিনি বনাই দিব পাৰিম ন। শুনিছা নাই? এনেকৈ শুই থাকিলে নহ'ব, উঠা উঠা, এলাহ কৰি থাকিলে নহ'ব। যাতা হে যাতা হে। যাতা, বৰষুণ দি আছে, এতিয়া গাড়ী লৈ যাব লাগিব, তুমি বাইক লৈ, স্কুটি লৈ যাব নোৱাৰিবা। য়েছ। কাঢ়ি বাতিখিনি ধুই লওঁ, তাৰপাছত যোগাৰ হ'ব আৰু। হেল্ল', নমস্কাৰ, আসসালামু আলাইকুম গাইজ, কি খবৰ আপোনালোকক? অন্য এটা ভিডিঅ'ৰ সৈতে আকৌ এবাৰ আপোনালোকক মোৰ চেনেললৈ স্বাগতম। পটাপট এইবিলাক ধুই মেলি লৈ, তাৰপিছত আকৌ বনাবলৈও আছে। ইফতাৰৰ সময়ত মানে লৰালৰি হয়, এতিয়া সেইকাৰণে সোনকালে বনাই লৈছোঁ। বনাই ল'লে মানে মোৰ অকণ আজৰি হৈ থাকিম, আৰু মানুহ মতা নাই ঘৰলৈ, খালি মানুহক ঘৰে ঘৰে দি দিম আৰু। এয়া মই বুটখিনি বনাবলৈ লৈছোঁ, আৰু বেছিকৈ ভিডিঅ' কৰি থকা নাই, আৰু যিকণ পাৰিছোঁ আপোনালোকক দেখুৱাবলৈ ট্ৰাই কৰিছোঁ। আৰু মানে খুব জল্দি হৈছে, আৰু ইফতাৰ দিব লাগিব সময়তকৈ আগত মানুহৰ ঘৰত, সেইকাৰণে মই লৰালৰি এয়া কুকাৰত পাতি দিলোঁ বুটখিনি, তাৰপাছত অন্যখিনিলৈ আগবাঢ়িম, আৰু এতিয়া লাহে লাহে আগবাঢ়ি গৈ আছোঁ, ইটোৰ পিছত সিটো কৰি। আৰু আপোনালোকে জনাবচোন, আপোনালোকৰ ৰমজান মাহটো কেনেদৰে পাৰ হৈছে। আৰু সদায় দিবলৈ এনেকৈ ইফতাৰৰ ব্লগবিলাক সম্ভৱ নহয়, সেইবাবে মই মাজে মাজে দিছোঁ। এতিয়া মই দাইলখিনি ভালকৈ ধুই লৈছোঁ, ৰাতিয়ে তিয়াই থৈছিলোঁ পকৰি বনাবলৈ, আৰু এয়া জহা চাউল অলপ তিয়াই থৈছিলোঁ ক্ষীৰ বনাবলৈ, এয়া ধুই মেলি লৈছোঁ। দাইলখিনি মিক্সিত পিচি পেলাই ল'লোঁ। এয়া হৈ গ'ল, মিক্সিত পিচি ল'লোঁ, তাৰপৰা এতিয়া ইয়াৰে পকৰি বনাব লাগিব, কাৰণ মানুহজনে বেলেগকৈ বনালে নাখায়। এইখন আনিলোঁ হয়, কিন্তু এতিয়ালৈকে একো হেং কৰিব নোৱাৰিছোঁ। ড্ৰিল মেচিনটো নানা নেকি? কেতিয়া আনিবা? আনিম। হা? কালি পৰহি আনিম। যোৱা, জল্দি যোৱা এতিয়া। বেগ এটা লাগিব নহয় ন? দুটা দিলোঁ নে এটা দিম? এইটো লোৱা, এইটো দেই, ইয়াত থৈ দিছোঁ। মানুহজনক চিঞৰি লাষ্টত এয়া ওলাইছে আৰু যাবলৈ বজাৰত। বৰষুণ এৰিলে নি? মানুহজন যাব, কিন্তু গেটখন আকৌ মই খুলিব লাগিব, উপায় নাই। গেটখন মাৰি থৈ যাবা। ফাইনেলি এতিয়া ওলাইছে আৰু গা পা ধুই মেলি বজাৰখিনি কৰিবলৈ। মোনাটো ল'লা? হা? হেলমেট? লোৱা। হ'ব, যোৱা, মাৰি দিছোঁ, যোৱা। নামাৰোঁ বুলি ভাবিছিলোঁ, আকৌ মাৰি দিওঁ আৰু। এয়া বুট,
হৈ গ'লগে পিঁয়াজখিনি কাটি লওঁ তেওঁ অহালৈকে ৰেডি কৰি থৈ দিওঁ তাৰপাছত দেখুৱাই আছোঁ ৰ'ব আহিলে চাগে আহিলা হা কি আনিলা ঢেৰ বস্তু আনিছা যেন লাগিছে হা এইবিলাক কালিয়ে আনিছোঁ এইবিলাক দেখোঁতে দিব লাগিব ইয়াত কি আছে ফ্ৰুটছ এইটো কি অঁ আজিকালি এইটো মিল্ক মেড বেলেগকৈ পায় নি এনেকুৱাকৈ হা বা এইটো মই আজি প্ৰথম দেখিছোঁ নেছলে মিল্ক মেড কেনেকুৱা হ'ব চাব লাগিব খাই পেলাই ইয়াতকৈ ডাঙৰ নাই ফ্ৰুটছ অনা আছিলে কম হ'ব বুলি আকৌ লৈ আহিলে জোৰদাৰ কাম লাগি আছোঁ এইফালে এখেত শুই মোবাইল চাই আছে কাক চাই আছে বিকাশ দাক চাই আছা হয় নাই হা ভোক লাগিছে নি ভোক লাগিলে ৰোজা মোৰ মকৰু হৈ গ'ল অঁ আৰু 3টা চৌকাতে দি দিছোঁ মানে সোনকালে বনাই সোনকালে দিব লাগিব ন এইফালে ক্ষীৰ এইফালে এইখিনিত আছে ডিম ইয়াত আছে মাংস কুৰ্মা কৰি আছোঁ গাইজ এয়া বাই যাক অথনি দাৱাত দিব গৈছিলোঁ আহি পেলাই মোক হেল্প কৰি আছে এয়া ফল মূল কাটি আছে আসসালামু আলাইকুম আমাৰ এখেতে একো সহায় নাই কৰা দেই বহি আছে অকল যোৱা কাম কৰা ৰাতিপুৱা কাম কৰিয়ে কি কাম কৰিলা তুমি হা গোটেই ইফতাৰ দিয়া গোটেই ঝামেলাটো মোৰে চাবাচোন তুমি তোমালোকে বনাবাহে আজি বিলাব লাগিব বিলাব লাগিব বাইকত স্কুটিত উঠি বিলাবলৈ অঁ শুনিছা কোৱা কিমান দেৰি হ'ব আৰু হৈ গ'ল আৰু এয়া পোলাও পাতিছোঁ এয়া আৰু এইফালে ক্ষীৰ ৱাও আৰু এইফালে মাংস কুৰ্মা কৰিলোঁ এয়া এয়া যোগাৰ অলমষ্ট হৈ গ'ল ফল মূল এইখিনি হৈ গ'ল পোলাওখিনি আনিবলৈ আছে ন পোলাওখিনি লৈ আহোঁ পকৰি পোলাওখিনি উলিয়াব লাগিব ন পোলাওখিনি ঠাণ্ডা হৈ যাব নেকি ঠাণ্ডা হৈ যাব অকণমান উঠি পিনে উলিয়াব এইখিনি উলিয়াই লওঁ নেকি এতিয়া পেকেট কৰিব তাৰপিছত দেখুৱাই আছোঁ পায়সখিনি আনা নহয় পায়স পকৰিখিনি পাতি থৈ আহিছোঁ দেই ৰ'বা এইফালে পকৰি ভাজি আছোঁ এইফালে পোলাও হৈ গ'ল আৰু এটা পোলাও বনাই দিলোঁ এইফালে হৈ গ'ল লৰালৰি হৈছে দেই এতিয়া এয়া মোৰ কুৰ্মা পোলাও হৈ গ'ল আৰু এইফালে এটা বহাই থৈছোঁ এইফালে হৈ আছে এইখিনি এতিয়া আমি পেকেট কৰোঁগৈ মই পোলাওখিনি কুকাৰতে লৈ আহিছোঁ দেই ইয়াৰ পৰাই দি দিলে হ'ল এইখিনি ইয়াত থৈছোঁ হৈ গ'ল এয়া আমাৰ জোৰদাৰ পেকেটিং চলি আছে এইফালে ময়ো অকণ হেল্প কৰি দিওঁ বুলি ভাবিছোঁ এয়া বাই এইফালে মানুহজন এই মোনাত ভৰাই লোৱা পেকেটকেইটা দেখাওকচোন কেনেকৈ হৈছে এতিয়া এইটোত ভৰাই লোৱা মই ভৰাই দিব লাগিব এটা 3টা কৰিম আকৌ 3টা পেকেট কৰি ল'লে এতিয়া যায় যোৱা আসসালামু আলাইকুম ঘৰ মানত মই দিবলৈ যাওঁ এতিয়া এয়া লৈ ল'লোঁ এইফালে যাম এয়া বায়ে গৈছে মোৰ লগত এইটো লওক ইফতাৰ অঁ খুৰী লওক ইফতাৰ এগৰাকী বয়সস্থ মানুহ অকলশৰীয়াকৈ থাকে তেখেতকো অকণমান ইফতাৰ দি আহোঁ বুলি ভাবিলোঁ এই আহি আছোঁ চাওক
ক'ত আছা লাইন গ'লগৈ গ'ল আহিছোঁ দেই ঘৰলৈ যাওঁ আৰু আমাৰো ইফতাৰ ৰেডি কৰিব লাগে ন ৰোজা ধৰি চাগে আপোনাৰ বহুত কষ্ট লাগিছে মোৰ লগত ঘূৰি থাকিবলৈ হয় নাই এতিয়ালৈকে অজু কৰা নাই বাবু তুমি অজু কৰাকৈ যোৱা আৰু এয়া আমাৰ ইফতাৰ দুজনে যেনেকৈ সদায় অকলশৰীয়াকৈ ইফতাৰ কৰোঁ আৰু এয়া উলিয়াই ল'লোঁ আমি এতিয়া ইফতাৰ কৰিম আপোনালোকেও কৰক আৰু এইটো সময়ত দোৱা কৰিলে যি দোৱা কৰে আপোনালোকৰ কবুল হয় বুলি কয় কাৰণ আল্লাহ এইখিনি সময়ত খুব সন্তুষ্ট হয় মানে বান্দাসকলে তেওঁলোকে ভোকত থাকি মানে মুখৰ আগত এখন ভৰপূৰ প্লেট লৈ বহি থাকে কিন্তু খাব নোৱাৰে আল্লাহ বহুত খুচি হয় সেইকাৰণে আপোনালোকে দোৱা মাঙক যাতে যি লাগে আপোনালোকে আল্লাহৰ ওচৰত খুলি কওক আজিও যাবলৈ নাপাম চাগে গাইজ দেখিছেনে বৰষুণ বতাহ আজিও যাবলৈ নাপাওঁ খোজকাঢ়িবলৈ আশা কৰিলোঁ আপোনালোকে মোৰ ব্লগটো চাই ভাল পালে আৰু যদি ভাল পালে তেনেহ'লে কি কৰিব লাগিব গাইজ লাইক শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব আপোনালোকে নকৰাকৈ নাথাকিব আৰু আল্লাহৰ ওচৰত মোৰ এয়াই দোৱা যাতে আপোনালোক ভালে থাকক